ওয়ানকে কমপ্লিট কৰি লৈছো এখন দিকে সবার রাত দেওয়া লাগবে বর্তমান ট্রেন্ডিংত চলি থকা বস্তুটো কি জানে সোপা ধৰা তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল ইমরান ফ্রেন্ড মানে আসি নবজিৎ দাসের ঘরক যা আছো যার অনেক সাবস্ক্রাইবার হয়েছে কমপ্লিট হৈ গেল মোৰো কৰি দিব আপোনালোকে তো ভিডিঅ'টো চাই থাকক কি কেনে হ'ব কৈছে বৰ্তমান ট্ৰেন্ডিংত চলি থকা বস্তুটো কি জানে সোপা ধৰা চাৰিওফালে সোপা ধৰা ওলাইছে আপোনালোকে অলপ সাৱধানে থাকিব সোপা ধৰা বহুত উৎপাত হৈ গৈছে তো চাই থাকক ভিডিঅ'টো তো গাইছে নবজিৎ সদায় পালোঁ আৰু নবজিৎ দাই থকা ছবি আঁকিছে চাই লওক আৰু এটা কবিতাও লিখিছে চাই লওক কবিতা আৰু এখন অনকে হাতে কোনোবা গিফ্ট দিছিল এখন অনকে হাতে তো ভাল লাগিছে আৰু এইটো ৰিংগাই দেখিছে কিজানি তো দেখতে তো গাইছে নবজিৎ দা আৰু নবজিৎ দাকে কানিলে তো নবজিৎ দা অনকে কংগ্ৰেচুলেশ্যন থেংক ইউ ইউ আৰু মানে চবকে বহুত বেছি ধন্যবাদ দিছোঁ আৰু আপোনালোকে ইমৰান ভিডিঅ' বনাইছে আমি একেলগে বনাওঁ মাজে মাজে কোনোবা আমি একেলগে যাওঁ তো আপোনালোকে ছাপোৰ্ট কৰিব পিংকে মোক ছাপোৰ্ট কৰিছে মোৰ লগত 1 বছৰে হ'ল ভিডিঅ' এনেকৈ দিব পৰা নাই মানে আমি স্কুল কলেজ যাই থাকোঁ না সেইটোৰ কাৰণে হ'লেও নৰ্মেল ভিডিঅ' দি থাকোঁ যদি আপোনালোকে স্পাইৰেল পটেটো আৰু বেছি ভাইৰেল কৰিব পাৰে এইটো কিয় কৰিব এইটো কৰি দিব আপোনালোকে এইটো কৰি দিব এতিয়া কেক কাটো কেকটো এবাৰ আনবক্সিং কৰি দিম নেকি কৰি দিব আনবক্সিং চাই লওক গাইছ অনকে কমপ্লিট বেছি ডাঙৰ কেক নহয় সৰু দুটা কৰিছে ওৱানকে কমপ্লিট কৰি লৈছোঁ আৰু বাক্সাটো লিখা কথা চাই লওক এইফালে 1.5 কিলো ওজনৰ কেক আৰু বাক্সাটো চালিতো গমেই পাব আৰু এইফালে ৰ'ব দেখাৰ অলপ সৰু হান লাগছি না কেক কাটটা ৰেডি এখন দাও লৈ লৈছোঁ এখন দিছিল কাঠৰ এখন দিও যায় না ভাজ লাগি যায় এখন দিকে সবার রাত দেওয়া লাগবে তো আজিকালি সোপা ধৰা যুগ দাও চাউল হ'লে ভয়ে খায় এইটো বহুত বেছি ট্ৰেণ্ডিঙত চলি আছে অসমত তো বেছি ভয় নাখাব কিছুমান ফেক নিউজো ভাইৰেল হৈছে এতিয়া কেকটো কাটাৰ কথা সোপা ধৰা মাৰো বুলি তো 1 2 3 হ্যাপি বার্থডে টু ইউ জন্মদিন কি কথা না কনগ্ৰেচুলেশ্যন কি রে কংগ্রেচুলেশন ওয়ানকে কেকটো কাটলোৱে কবাৰ গিলাকে কাটাই আৰু জীৱনত কেক কাটি বনাই নিয়া যিকি নহওক এতিয়া মা যিহেতুকে মেইন মাইকনামান কৈ ৰাখিব বেছি হাপি হ'ব দেই নামান একদম ঘৰ নাই মুখখানে তা সব আসতেই মুখ মেলা দিছি যিকি নহওক Muy necesariamente, তো ঘৰত যাওঁ ভাই বহুত বেছি ভাল লাগিল বিদ্যা কৈছোঁ মানে অন্ধুৱে ইমান দূৰৰ পৰা আহিছে 4 কিলো 5 কিলোমিটাৰমান হয় তাৰ পৰাই তো 1K হৈছে বহুত বেছি আকৌ নাই তথাপিও আপুনি মৰম ছাপোৰ্ট আৰু আশীৰ্বাদ আৰু বহুত বেছি ভাল লাগে যেতিয়া আমাৰ মাজৰ আমি গোটেই মানে একেলগে ভিডিঅ' বনাওঁ বা কণ্টেক্টটো আমাৰ থাকেই কেমেৰাৰ আগত নহ'লেও তলে তলে তো ইনকে কাৰোবাৰ 1K হ'লে কিবা হ'লে বহুত বেছি ভাল লাগে তো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰক আমি স্কুল কলেজ যাই থাকিবৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে মই কৈছোঁৱে পিছলৈ কিন্তু বহুত ভাল ভাল ভিডিঅ' দিম তো আপোনালোকে গ্ৰ' কৰি দিয়ক অলপ চেনেলটো আপোনালোকে বহুত বেছি কিছুমান ভাইৰেল বস্তু আপোনালোকে শ্বেয়াৰ কৰি থাকে কিন্তু এলাখান ভাল ভিডিঅ' কিছুমান শ্বেয়াৰ কৰক না মানে কিবা নৰ্মেল ভিডিঅ' দিলেও ভাল হৈ যায় কিন্তু ভাল কণ্টেণ্ট এটা ইমান কষ্ট কৰি ইমান সেই কৰি যাওঁ আমি পইচাও 1 টকাও নাপাওঁ ইউটিউবৰ পৰা না কিবা পাওঁ বহুত নাজনা মানুহে ভাবে যে 1000 হ'লেও পইচা পায় তো যিকি নহওক আপোনালোকে ছাপোৰ্ট কৰক আৰু এনেদৰে শ্বেয়াৰ কৰি দিয়ক যিনকে মোকো মৰম কৰিছে 1K হৈ গ'ল আজি এনেদৰে সোনকালে 1K হ'ব লাগে তাৰপিছত গোটেই মাহত যেতিয়া 1K হ'ব তো আমি ভাল ধামাকা ট্ৰিপ কৰিম আৰু বেলেগ জাগাত যাম আপোনালোকক ভিডিঅ' ধুনীয়া ভিডিঅ' দিম